গাইজ বিহুৰ সকলোলৈকে শুভেচ্ছা থাকিল আৰু আজি উৰুকা বুলি পাপালে কাপোৰ কিনি দিলোঁ আৰু বেল কিনি দিছোঁ। পাপাক কেনেকুৱা লাগিছে কওকচোন। বিহু বুলি একো দিব নোৱাৰোঁ, হ'লেও কাপোৰ এযোৰকে দিছোঁ আৰু বেল দিছোঁ, বেল এটা কিনি দিছোঁ। আৰু এইটো লং পেণ্টটো চাওক, লং পেণ্টটো কিনি দিছোঁ। আৰু এয়া কেৰি বেগৰ ভিতৰত পোৱালি দুটালে, মানে আমাৰ বৌ ল'ৰা দুটালে, এইটো দুটা। আৰু মোৰ কাৰণে এইটো চাৰ্টটো, বগা চাৰ্টটো। বিহু বুলি একো নাই আৰু এইটোকে, যিহেতু নতুন বছৰ বুলি নতুন কাপোৰ পিন্ধিব লাগে। এইটো পোৱালি দুটাটো। জীৱনত একো দিব নোৱাৰিলেও মা পাপাক সুখী কৰাটোৱে ভাল। জীয়াই থকা সময়ত মা পাপা যদি জীয়াই থাকে, ভাল হৈ থাকে, তেতিয়া সুখী যিমান পাৰে ৰাখিব পাৰে তিমান ভাল। বৰ্তমান মা নাই, এইটো কাৰণে মাৰ কাৰণে একো নানিলোঁ। মা যিহেতু ঢুকালতো, তো পাপা জীয়াই আছে, পাপাকে সুখীত ৰাখিবলৈ চেষ্টা কৰোঁ আৰু যিমান পাৰোঁ। তো ভিডিঅ'টো আজিলৈ ইমানেই, ধন্যবাদ থাকিল সকলোকে। আৰু মোৰ যদি ইউটিউব চেনেলত নতুনকৈ আহিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ফেচবুক পেজত যদি নতুনকৈ আহে, ফ'ল' কৰি দিব পেজটো আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।